তোমাৰ নামটো কৈ দিয়া আকৌ কুচাত শক্তি কিন্তু মোৰো আছে থোপৰা চেঞ্জ হৈ যাব থপৰা চেঞ্জ হৈ যাব বোলে 3 2 1 তো গাইছ কি খবৰ আপোনালোকৰ ভাবিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মানে এতিয়া কি হ'ল কথাটো আপোনাৰ পুৰা 1.5 বছৰমান হৈ গ'ল একো ভিডিঅ' চিডিঅ' দিয়া নাই মই ভিডিঅ' দিয়া নাই মানে ক'বলৈ গ'লে মোবাইলটো বেয়া হ'ল বাৰু মোবাইলটো বেয়া হ'ল এতিয়া আকৌ নতুন ফোন এটা লৈ আৰু বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু তাকে ষ্টাৰ্ট কৰি দিলোঁ তো ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয় আৰু বেয়া চাই নাপাব দেই গাইছ মানে দিব নাই পাওঁ মানে ভিডিঅ' মানে মোবাইলটো বেয়া হ'লে কেনেকৈ দিম বাৰু সেইটো কাৰণে বেয়া চাই নাপাব আৰু আজিৰ পৰা আকৌ পাই থাকিব ভিডিঅ' তেনেকৈ সদায় নাপালেও মুঠতে 2-3 দিনমানৰ 4 দিনমানৰ পিছে আপোনালোকে পাই থাকিব তো আজি আমি যাবলৈ লৈছোঁ আপোনাৰ বগীজানৰ কি আছিলে জেগাটো চকীহলা জেগাটোলৈ যাব লৈছোঁ তো আমাৰ লগত আৰু পাতলুদা যাব পাতলুদা আহি আছে সেইফালৰ পৰা আপোনালোকে চিনি নাপাব বাৰু চিনাকি কৰাই দিম মই তাকে তো ভিডিঅ'টো বলক ষ্টাৰ্ট কৰি দিওঁ পূৰা এয়া যাবলৈ ওলাই ল'লোঁ আমি এতিয়া ওলাই গৈছোঁ আৰু আপোনালোকে পূৰা চাই থাকিব এয়া বিদ্যুৎ গৈ আছে আৰু এয়া পাপলুদা হাই এটা কৈ দিয়ক এয়া পাপলুদা এতিয়া পূৰা আমি যাব লৈছোঁ তো আপোনালোকে চাই থাকিব এতিয়া ভিডিঅ'টো হা চাই থাকিব কেনেকা দি গৈ কেনেকুৱা মানে আজি পূৰা খাতৰা ব্লগ হ'বলৈ গৈ আছে আপোনালোকে পূৰা চাই থাকিব বলক গাইছ এতিয়া পি অ' চি পাই গ'লে পি অ' চি পূৰা তেলটো ভৰাই ল'ম বুলি আহিছোঁ তেলটো ভৰাই লৈছোঁ দেই গাইছ আমি আহি পেলাই বগীজানত আকৌ ৰৈছোঁ অলপ এয়া লাষ্ট কৰিছে দেখিছে ভাইটি লাষ্ট কৰিছে এয়া তাৰপিছত তোমাৰ নামটো কৈ দিয়া ৰাহুল হিৰ' তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া আকৌ দেখ তো কেছে শৰ্মাৰা বগীজানৰ হিৰ' কোন তো গাইছ গৈ আছোঁ মানে ইয়াত অলপমান আমাৰ ৰাস্তাটো খেলি মেলি হৈছে কোনফালেদি যোৱা হয় তাকে পাতি থকা হৈছে তো গৈ আছোঁ আৰু চাই থাকিব আপোনালোকে আজি বতৰটো বাৰু বহুত ধুনীয়া কৰিছে এই ৰ'দো নাই ইমান ঠিকে আছে মানে ৰ'দ নাই মানে একেবাৰে নাই বাৰু গৈ আছোঁ আৰু ভিউজ চাওক কি চালিয়া ভিউজ চাওক হা এয়া পূৰা গৈ আছোঁ আমি পূৰা চাই থাকিব হা বহুত চালিয়া জেগা মই কৈছোঁ না আপোনালোকে আহিব পাৰিব এইফালে চাওক পাহাৰৰ একদম পূৰা ওচৰত পাই গ'লোহি আমি পূৰা পাহাৰ এইটো তো পাই গ'লোহি গাইছ পাই গৈছোঁহি পূৰা আমাৰ একদম পূৰা মানে কি কয় এইটো ডেষ্টিনেশ্যন পূৰা পাই গৈছোঁহি চকীহলা পাই গৈছোঁহি পাওঁ মানে ইয়াৰ অকণমান দূৰ খোজকাঢ়ি যাবলৈ বোলে ট্ৰেকিং পৰা কৰিব লাগিব এতিয়া গৈ আছোঁ চববোৰ আমি এয়া বিদ্যুৎ আছে এয়া তোমাৰ নামটো অথনি নকলা আকৌ অঁ ইয়াত তোমাৰ নামটো কৈ দিয়া মোৰ নাম বিনন গোৱালা আমি চববোৰ পূৰা গৈ আছোঁ আৰু ইয়াত দুজন ভাই আগত গৈ আছে দেখিছেনে কি চালিয়া জেগা ৰাইজ চাই লওক এতিয়া খোজকাঢ়ি যাব লাগিব বুলি কৈছে কিমান দূৰ এতিয়া খোজকাঢ়ি যাব লাগে এতিয়া সেহেঁতিয়ে গম পাব নি আছে গৈ আছোঁ আৰু মই নাজানো আৰু কি হয় গৈ আছোঁ তো আপোনালোকে চাই দিবা বাইক মানে এইফালে আনিব নোৱাৰি বাইক এইফালে আনিব নোৱাৰি এটা মিনি ব্লগাৰ ইয়াৰ কথা ক'বলৈ পাহৰিছিলে এইটো ইনষ্টাগ্ৰামাৰ দেই ৰাইজ আপোনালোকে মোৰ ভিডিঅ'টো নতুন মাইছেল্ফ বিদ্যুৎ তো আমি আজি আহিছোঁ কাৰ্বি আংলং তো পূৰা মানে খাতৰা ভাই এইটো চাওক ৰাইজ কি চালিয়া ভিউ চাওক পূৰা গৈ আছোঁ আমি ফটোৱা কৰিলে ফটোৱা হ'ব ভিডিঅ' বনাব নাজানো বাদ দে তো ৰাইজ তাৰ বোলে সি মিনি ব্লগ বনাইছিলে তাৰ বোলে ভিডিঅ' নহ'ল মানে টিপিবলৈ পাহৰি থাকিলে এইটো কি ক'ম আৰু এতিয়া সেইটো হ'ল দেখোন এনেই ফটোৱা চাৰ্জ মই আপোনালোকৰ কাৰণে পূৰা দি আহিছোঁ ব্লগৰ কাৰণে আজি পূৰা চাৰ্জ দি আহিছোঁ ঘৰত ইয়াকে চাৰ্জ দিবলৈ দিয়া নাই ৰাইজ গৈ আছোঁ অথনিৰ পৰা দেই পূৰা গৈ আছোঁ গৈ থাকিব লাগিব এতিয়া কিমান দূৰ যাব লাগে আৰু ঠিক নাই মানে গৈ আছোঁ ৰ'বা এই ভাইহঁতি নাম কোৱা নাই নহয় তোমালোকৰ নামটো কৈ দিয়া মই ক'লো তোমাৰ নাম ক'লা আপোনাৰ নামটো কৈ দিয়ক মুকেশ এয়া মুকেশ ওৰাং ভাই এয়া পূৰা টাৱেল চেল আহি গৈছে পূৰা গা ধুব নেকি এতিয়া চাওক ৰাইজ চাওক পূৰা আপোনালোকক যিমান পাওঁ দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই দিব ভিডিঅ'টো হা পূৰা তো গৈ আছোঁ আৰু এয়া পামেই আৰু এতিয়া পূৰা পাহাৰীয়া ৰাস্তা কি সুন্দৰ পৰিৱেশ মই কৈছোঁ নহয় আপোনালোকক পূৰা লোকেশ্যন দি দিছোঁ আহি যাব আপোনালোক তো ৰাইজ গৈ আছোঁ আৰু পূৰা বিদ্যুৎ মোৰ কিন্তু হয় পাহাৰটো উঠিবলৈ মন গৈছে আকৌ ট্ৰেকিং কৰি কিনে পাহাৰটো দেখাই দিয়া কিমান মানে এইটো পাহাৰ চাওক পূৰা পাহাৰৰ ওচৰত বগাই গৈছোঁ ওপৰলৈ পাহাৰ যাবলৈ মন হেনো মোৰ পাহাৰ যাবলৈ মন আছে মই কৈ দিছোঁ যামেই আকৌ কৈছোঁ পাহাৰত লৈ যাম বুলি তো উঠিলেই হ'ল আচ্ছা
ठीक है। বাকী আৰু একো নাই আপোনালোকে চাই থাকক এইডোখৰ কেনে পাৰ হ'ম এতিয়া এইডোখৰতে কেনেকৈ পাৰ হ'বি এইফালে যাম অঁ এইফালে গৈ আছোঁ ইয়াৰ আমি আগে মানে আমাতকৈ আগত হৈ ভাই দুজন গৈ লুকাই গৈছে আমি গৈ আছোঁ আমাৰ পিছত সেয়া পাপলুদাহঁতি পাপলুদা খোজকাঢ়িব পৰা নাই শকত মানুহ যে অকণ প্ৰব্লেম হয় বাৰু একো নাই পাপলুদা আহি থাকক লাহে লাহে আহি থাকক একো নাই প্ৰাইচ পূৰা পাহাৰৰ ওপৰত উঠি আছোঁ পূৰা ভাগৰ লাগি গৈছে মানে গৈ আছোঁ এটি ক'তনো উঠাইছে মানে মাথা চাথা মোৰ গৰম হৈ গৈছে আমাৰ লগত আমাৰ यहाँ ऐसा ही होता है झूठ बोलकर जहाँ तहाँ ले जाता है বৰষুণ গাইজ বৰষুণ দিছে পূৰা আইঅ' তহঁতি মোক বহুত এটি মোক বুদ্ধি কৰি পেলাই পাহাৰৰ ওপৰত উঠাই দিছে গম পাই নে ৰাইজ পূৰা গৈ আছোঁ আৰু এই ঘৰত শুই থাকে সেইকাৰণে কালি লৈ আহিছোঁ পাহাৰ বগাবলৈ ঐ বিদ্যুৎ মোৰ এনে পৰিস্থিতিত মোক কি গান গাবলৈ মন গৈছে নে জাননে কি গান ভোলা ভালা থা চিধা সাধা থা मैं तो अनजान था ओ नादा था सॉरी माय मिस्टेक আনজানো থা বুলিও কয় নেকি তো গৈ আছোঁ এখন কমলাবাৰী মানে এখন নামটো কমলাবাৰী নহয় বাৰু এই মানে আপোনাৰ গোটেই কমলা গছ এইবোৰ দিছে এইবোৰ কমলা গছ পূৰা গৈ আছোঁ এয়া ভাইটি গৈ আছে উঠা নমা পাহাৰৰ ওপৰত মানে পূৰা গৈ আছোঁ ৰাইজ নেদেখা ক'লো এইটো ঘৰত আছিলে সিহঁতি বহোঁ বুলি কৈছোঁ আকৌ বহিবলৈও নিদিয়ে মোক গুচি গৈছেগৈ মোক এৰি থৈ ক'ত নি আছে সেহেঁতিয়ে গম পাব চাওক আপুনি পৰিলে ইয়াৰ পৰা মজা ওলাব এইবোৰ পূৰা শিল আছে ইয়াৰ তলত পৰিলে মজা ওলাই যাব লাহে লাহে শুন লাহে লাহে ব'লা ঐ পাপলুদাহঁতি থাকি আহিলে ন পিছফালে তো আমি গৈ আছোঁ আৰু পূৰা বৰষুণ দিছে এইটো ৱাটাৰফল হয় বৰষুণ নহয় তো ৰাইজ চক ৰাইজ পাইছোঁহি আমি জেগা কি চালিয়া জেগা চক কি চালিয়া জেগা পৰিব বোলে ভয় কৰিছে ভাইহঁতে মই যাওঁ সেইটো এটা সেই পৰিলে জমনি হ'ব কিন্তু গৈ আছোঁ পূৰা চাই থাকিব হা নেদেখাওঁ দেই ৰাইজ মই জঁপিয়াকৈ পাৰ হৈ লওঁ ৰ'ব 2000 years later. ৰাইজ পূৰা পাই গ'লোহি আমি পূৰা জেগাত পাই গৈছোঁহি আৰু এইফালে পূৰা পাৰ হ'ব লাগে এইডোখৰ দেখিছে কিমান পাৰ হ'বলৈ চবে ভয় কৰিছে এয়া পাপলুদা আমাক কেনেকৈ পাৰ হ'বলৈ পাপলুদা পাৰ হ'ব পাৰিব নাই তলেদি যাব বোলে পূৰা পাই গ'লোহি তো আপোনালোকক পূৰা জেগাডোখৰ মই দেখাই দিছোঁ ভালকৈ ৰ'ব তো আপোনালোকক পূৰা জেগাডোখৰ মই ভালকৈ দেখাব লাগিব এতিয়া এয়া বৰষুণো দি আছে পূৰা তো আমি আহি আছোঁ চক জেগা চক পৰিলে মজা ওলাই যাব আপোনালোকেও যদি আহিম বুলি ভাবিছে আহিলে কিন্তু ভালকৈ আহিব অলপ মানে ইয়াত শিলবোৰ পূৰা আছে পূৰা গৈ আছোঁ আমি এইটো আমি আহিছিলোঁ মেইন জেগা হৈছে এইটো এয়া দাদা আহি পেলাই পূৰা নামিয়ে দিলেহি এইটো ব্লগাৰ ট্ৰেকিং কৰোঁতে একদম পূৰা ফাটি গৈছে কি ক'ব আৰু ইয়াক এনেকুৱা ব্লগাৰ পূৰা 5 মিনিট ট্ৰেকিং কৰোঁতে ইয়াক ফাটি গৈছে আৰু কি ইউটিউবাৰ বনিব আপোনালোকক কি জেগা দেখাব এইটো কওকচোন ইয়াক চিধা আনফল' বোলে আনছাবস্ক্ৰাইব কৰিব বাকী এইটো চাওক জেগা বৰ মানে ধুনীয়া আছে আৰু আপোনালোকক লৈ অহা জেগাটো আছে এইটো দেখাই দে চালিয়া জেগা দেখিছে পানী কি মজাতে পৰি আছে আগলৈ যাব নোৱাৰে এইডোখৰত বহুত দ আছে মানে উঠি যাম সেইকাৰণে নাযাওঁ মই এইডোখৰতে ৰৈ দিছোঁ পূৰা এয়া পূৰা ইয়াত এহেঁতি পূৰা তিতিছে ই বোলে নীতিটো কৈছিলে ইয়াক তিতা দিছে পূৰা পানী মাৰি আৰু তিতিবা ইয়াক এই কাৰ্গোহে পিন্ধি আহে কাৰ্গো পিন্ধে কোচাত শক্তি কিন্তু মোৰো আছে খপৰা চেঞ্জ হৈ যাব বোলে চক এইফালৰ পৰা পূৰা হিলে আমি আহিছোঁ আহি আমি ইয়াত পাইছোঁ ডাইৰেক্ট এইটো চক কি ধুনীয়া ৱাটাৰফলটো দেখিছেনে গাইজ এয়া পাপলুদা যাব নহয় বহি দিলে পূৰা পাপলুদা ব'লক নামি দিয়ক বৰষুণ দি আছে এয়া পূৰা মোবাইল টিকি গৈছে ব'লা দেখিছে গাইজ এইডোখৰত যাব নোৱাৰিব এইডোখৰত বহুত দ পূৰা মানুহ এটা ডুবি যাব কি ধুনীয়া দেখিছে গাইজ আৰু এইফালে ওখ পূৰা পাহাৰ এইটো এয়া চব আমি ইয়াতে বহি আছোঁ পূৰা এইটোলৈকে আহিছিলোঁ আপোনালোকক দেখাবলৈ ফটো ৰাইজ
পূৰা হৈ গৈছে আৰু ইয়াৰ পৰা যাম আৰু এতিয়া মানে অলপ দেৰি ৰৈ দিছোঁ আৰু এয়া এইকেইটা পূৰা পানীত নামি আছে এয়া এতিয়া ইয়াৰ পৰা যাম আৰু এতিয়া মানে একেডোখৰ জেগাকে কিমান দেখাই থাকিম নো যাম আৰু ইয়াৰ পৰা এইটো চব নাই কি ধুনীয়া লাগিছে ইয়াতে বহি আছোঁ আৰু এয়া এইফালে ফটো মাৰিছে আমাৰ দাদাই ঐ ল'ৰা তই নানামো কৈছিল দেখোন কি হ'ল তোৰ নানামো কৈছিল তই কি হ'ল তো সেয়াই আৰু চাই থাকিব যাম আৰু এতিয়া ইয়াৰ পৰা বিশেষ একো নাই আৰু এয়াই ৱাটাৰফলটো আছে এইটোকে চাবলৈ আহিছিলোঁ আৰু পাহাৰীয়া পৰিৱেশটো অলপ চালোঁ আৰু উপভোগ কৰিলোঁ যামগৈ আৰু এয়া পাপলুদা বোলে নাযায় নেনামে বোলে পাপলুদা মই বোলে নোৱা বোলে পৰিম বোলে তো গাইজ ইয়াৰ পৰা মানে যাবলৈ লৈছোঁ এতিয়া পাহাৰ শিলৰ ওপৰে এই কেনেখন পৰিলে ডাঙৰ কথা ইয়াৰ পৰা যাওঁগৈ এইটো সঁচাকৈ বহুত ভাল লাগিলে ইয়াৰ ভাইহাতে গৈ ক'ৰবাত পালেগৈ মই ইয়াতে থাকি গৈছোঁ মানে তোৰ শিলবোৰ দেখিছে নে কেনেকুৱা নামিব লাগে অ' ৰাইজ ইয়াৰ পূৰা চব ভিউ চাওক কি চালিয়া ভিউ চাওক ইয়াৰ পূৰা পাহাৰৰ ওপৰত এয়া নামি দিছে বাইক উঠা নাই বাইক ৰখি দিছে পূৰা নামি দিছে সিহঁতি এয়া পূৰা লোকেল মানুহ লৈ আহিছোঁ যে ইয়াত সেইকাৰণে আমি মানে ৰাস্তা য'তে ত'তে ভৰাই দিছে আমি গৈ দেখাই দিছোঁ হ'ব চাওক কি মজা জেগা চাওক এইটোৱে হয় কাৰ্বি আংলং পাহাৰ চাওক এতিয়া ডাৱৰ লাগি আছে পাহাৰত কেনেকুৱা লাগিছে অনুভৱটো কোৱা তোমাৰ অনুভৱটো কোৱা মই বাৰু আহি থাকোঁ ইয়াক মই প্ৰথম লৈ আহিছোঁ এইবাৰ মানে ব্লগিং কৰিবলৈ চ' সেইটো কাৰণে আৰু মোৰ মানে পূৰা নেক্সট লেভেল মই আহি থাকোঁ ইয়াত আহি থাকে এনেই মাৰি দিলি এইটো আকৌ সঁচাকৈ সেইটো এনেই মাৰি দিলি আকৌ এইটো জেগাত ক'ত আহিছ তই এনেই মাৰি দিলে এইটো কথা গাইজ বেছিকৈ নেদেখাওঁ এয়াই দেখিছে আপোনালোকে কি ধুনীয়া জেগা তো আৰু এতিয়া গৈ থাকোঁ ব'লক কি কৰিছা খাইছা নেকি কি হ'ল কি হ'ল খাই দিয়ক লাহে লাহে কেনেকুৱা কপি যে গ'লে তো ৰাইজ এয়া মানে আহি এয়া চিকেন ফ্ৰাইড ৰাইচ বাকী চিকেন চাওমিন খাবলৈ লৈছোঁ তো ইয়াক খাই মেলি ঘৰলৈ যাওঁগৈ আৰু তো দেখাবলগীয়া জেগা যিবোৰ আছিলে চববোৰ দেখালে আৰু আপোনালোকক মানে আৰু দেখাবলগীয়া জেগা নাই আৰু আছিলে বেলেগ জেগা আছিলে আপোনাৰ ৱাটাৰফল বেলেগ জেগাত আছিলে সেয়া দেখাবলৈ কাৰণে মানে এতিয়া টাইমটো নহ'লগৈ যেন তো ইয়াকে দেখালোঁ তো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব তো আজিৰ কাৰণে বাই বাই